দুপৰীয়া চাহ কাপৰ লগত লৈছোঁ দেই। চাহ মানেনো কি, চাহ তেনেকৈ নাখাওঁ বাৰু, গৰম পানীয়ে লৈছোঁ এইফালে গিলাচত। এইফালে পকৰি বনাই ল'লোঁ, গ্ৰীণ চাটনি, এইফালে তৰা পিঠা, নাঙল ধৰা পিঠা, নাঙল ধোৱা পিঠা, নাঙল পিঠা, তাৰপাছত গুৰ দুটুকুৰা, ইমানেই আজি দুপৰীয়া। মানে দুপৰীয়া কিবা এটা খাব মন যায় ন, অকলে আছোঁ যিহেতু। যোৱাকালি অকলে নাই হৈছিলোঁ, মই নাই যোৱাকালি গা বেয়া হৈছিলে, সেইকাৰণে ঘৰতে থাকিলে। আজি এতিয়া অকলে থকা অভ্যাস তেনেকৈ আছে বাৰু, কিন্তু এদিন যদি লগৰ লগত থাকি দিওঁ নহয়, তেনেহ'লে আকৌ মানে অভ্যাস হৈ যায় ন। তাকে কিবা লাগি আছে নিজকে, মনটো ভাল লাগি থকা নাই কিবা এটা। মই মানে মন বেয়া লাগি থাকিলে, কোনোবা যদি কিবা মোক কয়ো নহয়, মন বেয়া লাগি থাকিলে কিবা নহয় কিবা, মই ভালকৈ মানে মই ৰান্ধি খাই খুব ভাল পাওঁ, তেতিয়া মনটো একদম খুচ হৈ যায়। মনটো অলপ ভাল নহয়, তাকে বনাই ল'লোঁ ভাল পোৱা বস্তু, পকৰি, ডাল পকৰি। তাৰপাছত এফালে এইটোতো যোৱাকালিয়ে বনোৱা বাৰু, ফ্ৰিজত থৈ দিছিলোঁ গুৰ, এতিয়া ধুনীয়াকৈ খাম। তাৰপাছত আকৌ ভাতখিনি, এই ভাত বনাম মানে ভাতৰ লগতো আৰু বিভিন্ন আইটেম বনাম বুলি ভাবিছোঁ আজি। মানে মন বেয়া লাগি থাকিলে, কোনোবা যদি মোক কিবা কৈছে বা কিবা কিবি কোনোবা কয় নহয়, তেনেহ'লে সেইদিনা মোৰ খানাটো ডাবুল হয়, মানে নাখাম বুলি কোনেও ভাবিবই নোৱাৰে। মন বেয়া লাগিছে বুলি ক'লে মই সেইদিনা খোৱা বস্তু বেছিকৈ বনাম, মন খুচ দিল খুচ কৰি লওঁ।